নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা অন্যতম ভিডিঅ'লৈ। আজি গোলাঘাট গৈ আছোঁ, চাই থাকিব স্ক্ৰিপ্ট সম্পূৰ্ণ। এয়া মিছন চাৰিআলি চাওক। এতিয়া বাছ আজি পাবলৈ বহুত অসুবিধা হৈছে, তথাপি ৰখি আছোঁ। এতিয়া বেগ চেগ লৈ পেলাই ৰেডি হৈছোঁ যাবলৈ। বন্ধুসকল এয়া চাওক, এতিয়া আমি মিছন চাৰিআলিৰ পৰা এতিয়া গৈ ওলাই আছোঁ। আৰু এতিয়া আপোনাৰ চাওক, আজি বতৰটো খুবেই ভাল কৰিছে আৰু গতিকে ওলাই আহিছোঁ। আজি গোলাঘাটলৈ ওলাই আহিছোঁ। এয়া চাওক, বহুত ভাল লাগিব, আজি ফূৰ্তি কৰিম। এয়া চাওক, এতিয়া বৰ্তমান আমি এতিয়া এয়া ভোমোৱা দলংখন পাইছোঁ। এয়া চাওক, বেছি মানে দীঘলীয়া কৰা নাই, কাৰণ ভিডিঅ'টো শ্বৰ্টত কৈছোঁ। মানে বেছি দীঘলীয়া হ'লে মানুহে আমনি পাবতো, সেই গতিকে অলপ শ্বৰ্টত বনাইছোঁ আৰু বহুত সোনকালে। এয়া বন্ধুসকল চাওক, কি ধুনীয়া লাগে চাওক। এয়া পূৰা মানে বৰষুণ দিওঁ মানে এই মাহটো বৰষুণেই দি আছে আৰু কি ক'ম আৰু। এয়া চাওক, আৰু ফাইনেলি চাওক দলংখন পাৰ হ'লোঁ। আৰু মানে ইমান মানে সময় লাগে, 4-5 মিনিটমান লাগেই ধৰ দলংখন পাৰ হওঁতে। এতিয়া আমি পাইছোঁ এতিয়া জখলাবন্ধা। এয়া চাওক জখলাবন্ধা, এয়া জখলাবন্ধাত এয়া চেণ্টাৰ পালোহি। আৰু এয়া চাওক জখলাবন্ধাৰ পৰা এতিয়া ওলাওঁ, আৰু আছে সময়, বহুত সময় লাগে আমাৰ তেজপুৰৰ পৰা গোলাঘাটলৈ যাবলৈ। আৰু আমি বাটৰ গাড়ীত আহিছোঁ বাৰু। এয়া চাওক, এতিয়া আমি বুঢ়া পাহাৰ পামগৈ এতিয়া, আৰু ভাল লাগিব ধামাকা ভিডিঅ'। আৰু আজি এইবাৰ গোলাঘাটৰ কি বস্তু আপোনালোকক দেখাম, চাই থাকিব স্কিপ নকৰিব। মানে আজি আৰু কেইদিনমান থকাকৈ গৈছোঁ আৰু এয়া চাওক, এয়া ৰাস্তাটো খুবেই ধুনীয়া, সেউজীয়া একদম। মানে বৰষুণে বছৰৰ মানে এটা বৰষুণ পাৰ হৈছেতো, গছে পাত বন সৰাইছে, খুব সেউজীয়া পৰিৱেশ আৰু খুবেই ভাল লাগে এনেকৈ আহি ধৰক। চাওক, এতিয়া আমি আৰু অলপ কাজিৰঙা পামগৈ, আৰু কাজিৰঙা পোৱাৰ পিছত এতিয়া আমি বোকাঘাট পামগৈ। বোকাঘাট পোৱাৰ পিছতহে আৰু গোলাঘাটলৈ যাব পাৰি ধৰা। চাওক এয়া বন্ধুসকলে চাওক, এয়া বন্ধুসকল চাওক, পাহাৰ বুঢ়া পাহাৰ। আৰু এয়া চাওক কি ধুনীয়া লাগে। টাৰ্ণিং অকোৱা পকোৱা ৰাস্তা কিন্তু দেই, বহুত মানে ধৰ শ্ল' চলাব লাগে, নহ'লে ধৰ দুৰ্ঘটনা হৈ যায়। সেই কেইদিনমানৰ পিছত মানে এইটো দুৰ্ঘটনা হৈ গৈছে, দুদিনমান হৈছে। আৰু দেওবাৰ মানে হৈছে নেকি ঘটনাটো। তাৰপিছত আৰু ট্ৰাক দুখন দুৰ্ঘটনা হৈছে। আৰু এয়া চাওক পাহাৰখন চাওক কি ধুনীয়া। এয়া আহি থকা মানুহবিলাকে দেখি পাইছে যাব। আৰু আমিতো আৰু মই এইবাৰ সৈতে দুবাৰ অহা হৈছে এইফালে গোলাঘাটৰ ফালে, এনেই অহাই নাছিলোঁ। আৰু যেতিয়া আহিছিলোঁ তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ, আৰু তেতিয়া মানে এইবিলাকৰ ইণ্টাৰেষ্ট নাছিলে। এতিয়া যেতিয়া ভিডিঅ' বনোৱাৰ ইণ্টাৰেষ্ট হ'ল, তেতিয়া মানে নতুন ঠাইলৈ যাবলৈ বহুত মানে মন যায়, আৰু মানে ভাল লাগে কিবা এটা। চাওক, আৰু বিশেষ কাৰণ এটাৰ কাৰণে গৈছোঁ, আৰু চাই থাকিব গম পাব কিয় গৈছোঁ, কি কাৰণে গৈছোঁ। এতিয়া আমি পাহাৰে ভৈয়ামে ধুনীয়াকৈ আমি গৈ আছোঁ, আৰু পৰ্বতে বগাই মই আহিছোঁ বোলে আৰু গোলাঘাটলৈ। আৰু এয়া চাব, আৰু ভাল লাগিছে আজি, খুবেই আনন্দিত। আৰু বতৰটো ভাল কৰিছে, আৰু ৰাতিপুৱা টাইমত বৰষুণটো দিছিলে। তাৰপিছত মই আজি কি হ'ব ঠিক নাই, যোৱাটো হ'বনে নহয়। আৰু ভাল হ'ল বতৰটো, এতিয়া মুকলি কৰিলে, ৰ'দ চ'দ এয়া ধুনীয়াকৈ দিছে। আৰু এয়া চাওক কি ধুনীয়া বাগান, এয়া চাওক। আৰু এয়া সেউজীয়া পৰিৱেশ, মনটোৱেই ভাল লাগিছে। আৰু কি ক'ব, আৰু কমেণ্ট কৰি জনাবচোন। আৰু এয়া চাওক, আৰু এইখিনিতে কওঁ, যিসকলে নতুনকৈ আহিছে প্লিজ বন্ধু ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে কৰা আছে আন্তৰিক ধন্যবাদ থাকিল। চাওঁ আৰু কাক লগ পানো, ভিডিঅ'টোৰ জৰিয়তে চাই থাকিলে গম পাব আৰু কি কৰোঁ। আৰু চাওক, আৰু এইখিনিতে চাওক কি ধুনীয়া, এই পাহাৰৰ ওচৰতে এখন ধুনীয়া মন্দিৰ এটা আছে। সেই মন্দিৰটো আপোনালোকক মানে দেখুৱাবৰ কাৰণে ভিডিঅ'টো। হালদিবাৰী, এই মন্দিৰটোৰ নাম হৈছে হালদিবাৰী বুঢ়ী মাই। এখন থান হয়, আৰু ভুল হৈছে যদি কমেণ্ট কৰি জনাবচোন, শুদ্ধ কৰিব পাৰোঁ, কাৰণ ধৰ ভুল হৈ যায় মানুহৰ কথা বতৰা, আৰু মোৰ বিশেষকৈ মানে মোৰ বেছিকৈ হয়। এতিয়া কাজিৰঙা পাৰ হৈ এতিয়া আমি বোকাঘাট সোমাম। আৰু চাওক, আৰু বোকাঘাটৰ চেণ্টাৰটো অকণমান দেখুৱাই দিছোঁ। এইটো চেণ্টাৰ হয়নে নহয়, হয় ন, চেণ্টাৰ হয়। আৰু চেণ্টাৰ হোৱাৰ কাৰণে চাওক দেখুৱাই দিছোঁ। আৰু মই ইমান নাজানো ভালদৰে, কাৰণ মই এইফালে আহি পোৱা নাইতো, সেই গতিকে অকণমান খেলি মেলি হৈ যাব পাৰে। আৰু সেইকাৰণে ওচৰে পাঁজৰে সুধি লওঁ আৰু ধুনীয়াকৈ। এতিয়া বোকাঘাটৰ চেণ্টাৰত এতিয়া ষ্টেণ্ড কৰিব গাড়ীখন। আৰু ৰাতিপুৱা অহাটো একো মানে ধৰ ভালকৈ আহাৰ একো গ্ৰহণ কৰা নাছিলোঁ, সেই গতিকে কিবা এটা খাই লওঁগৈ, পাতলা আহাৰ হোটেলত গৈ। চাওক, এতিয়া এখন হোটেলত সোমালোঁ, পুৰি অৰ্ডাৰ দিছোঁ। এয়া চাওক,
দিছে পুৰি ভাজি ধুনীয়াকৈ দিছে বাৰু। তাৰপিছত আমি আকৌ এতিয়া গোলাঘাটৰ পানী ডিঙিয়ালৈ গৈ আছোঁ। তাৰপিছত আৰু কাহাকালিলৈ আৰু চংকলা এনেকৈ তাত গৈ আছোঁ। আৰু চাই থাকিব, স্কিপ নকৰিব, সম্পূৰ্ণ চালে গম পাব। আৰু বৰ্তমান আমি পাই গ'লোঁ আমি গোলাঘাট। এতিয়া এইটো কি পানী ডিঙিয়া বুলি কয় আৰু নাজানো আৰু এয়া বিশেষণী বৰ্তমান এতিয়া আহি পালোহি আৰু এতিয়া কাপোৰ চাপোৰ সলাই এতিয়া বৰ্তমান বহিছোঁ আৰু ভিডিঅ'টো এইখিনিতে পৰিসমাপ্তি কৰিব ওলাইছোঁ। ধন্যবাদ।